নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ বৰ্তমান ৰং টিভি চেনেলত সম্প্ৰচাৰিত হৈ থকা সপোনৰ ডেউকা নামৰ ধাৰাবাহিকত অভিনয় কৰি থকা বৈষ্ণৱীৰ বিষয়ে। গতিকে বন্ধুসকল, আপোনালোকে যদি বৈষ্ণৱীৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, এতিয়া আমি বৈষ্ণৱীৰ বিষয়ে কিছু কথা জানো আহক। বন্ধু বান্ধৱীসকল, সপোনৰ ডেউকা নামৰ ধাৰাবাহিকত অভিনয় কৰি থকা বৈষ্ণৱীৰ প্ৰকৃত নাম হৈছে ৰিচা ভট্টৰাজ। তেওঁ ঘৰত মতা অৰ্থাৎ নিকনেম হৈছে চুমচুম। বৈষ্ণৱী অৰ্থাৎ ৰিচাৰ জন্ম হৈছিল 8 জুলাই তাৰিখে। তেখেতৰ ঘৰ হৈছে মৰিগাঁৱৰ ঘেকুদাংপুৰীত। তেখেতৰ পৰিয়ালত আছে তেওঁৰ পিতৃ মাতৃ, ভায়েক এজন আৰু বায়েক এগৰাকী। লগতে ৰিচাৰ পিতৃৰ নাম হৈছে প্ৰমোদ শৰ্মা আৰু মাতৃৰ নাম হৈছে আৰতী দেৱী। ৰিচা ভট্টৰাজৰ শিক্ষাৰ কথা ক'বলৈ গ'লে তেওঁ মিকিৰ ভেটা শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলিছিল আৰু তেওঁ চাবুক ধৰা হাইস্কুলৰ পৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰ পাছতে তেওঁ HS কমপ্লিট কৰিছিল নগাঁৱৰ কাঞ্চি জুনিয়ৰ কলেজৰ পৰা আৰু তেওঁ BA কমপ্লিট কৰিছিল নগাঁও কলেজৰ পৰা আৰু তেওঁ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছিল কাজিৰঙা ইউনিভাৰ্চিটিৰ পৰা। ৰিচা ভট্টৰাজে সৰুৰে পৰা গান গাই ভাল পাইছিল। ৰিচা ভট্টৰাজৰ প্ৰফেশ্যন হৈছে ছিংগাৰ আৰু এক্টিং। ৰিচাই অসমীয়া ধাৰাবাহিকত অভিনয় কৰাৰ উপৰিও বহুতো অসমীয়া জনপ্ৰিয় গান আৰু বহুতো মিউজিক ভিডিঅ'ত অভিনয় কৰিছে। তাৰে ভিতৰত বাৰীতে মাৰিম পাক, বিচাৰি আনিম শাক, মৰমে টানিছে, পৰিলোঁ তোমাৰ প্ৰেমত ইত্যাদি। বন্ধুসকল, আপোনালোকৰ মাজৰে বহুতে জানিব বিচাৰে যে ৰিচা বৰ্তমান ৰিলেশ্যনশ্বিপত আছেনে নাই। আমি আপোনালোকক জনাওঁ যে বৰ্তমান ৰিচা ৰিলেশ্যনশ্বিপত নাই। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল, লগতে তেওঁ অভিনয় চাই আপোনালোকৰ কেনে লাগে বাৰু তলত কমেণ্ট এটা কৰি জনাবচোন। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। তেতিয়াহে মই ভিডিঅ' পষ্ট কৰাৰ লগে লগে নটিফিকেশ্যনবোৰ পাই থাকিব। বন্ধুসকল, অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।